নৰ্থ ইণ্ডিয়ান সকলৰ দেশ শেষ হৈ যাব সেইকাৰণে আমি থাকিবলৈ জাগা নাই আমি মৰিম সেইকাৰণে আমি প্ৰটেষ্ট কৰিছোঁ কিন্তু পুলিচে কৈছে যে ফ'ৰ্চটো ব্যৱহাৰ কৰিব নোৱাৰে হাইকোৰ্ট অৰ্ডাৰ আছে বুলি আমি হাইকোৰ্ট অৰ্ডাৰ বিচাৰিলোঁ তেওঁলোকে দেখুৱাব পৰা নাই সেইকাৰণে আমি যদি অকল পুলিচসকলে ক'লেতো আমি নামানো কাৰণ পুলিচটো গোটেই ডেম'ক্ৰেচি বস্তু নহয় আমি ডেম'ক্ৰেচি মানুহে ডেম'ক্ৰেচিটোহে আমি মানিছোঁ সেইকাৰণে আমি এইটো কণ্ডেম কৰিছোঁ পুলিচ একশ্যনটো আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ একশ্যন আৰু গভৰ্ণমেণ্টেৰ একশ্যন আমাক ছাপ্ৰেছ কৰিবলৈ কৰাৰ কাৰণে ডেম'ক্ৰেচি ছাপ্ৰেছ কৰাৰ কাৰণে আমি আৰু 6th শিডিউল ভাঙা বিৰুদ্ধে আমি ডেমনষ্ট্ৰেট কৰাৰ কাৰণে গভৰ্ণমেণ্টে একশ্যন লোৱাৰ কাৰণে ছাপ্ৰেছিভ একশ্যন লোৱাৰ কাৰণে আমি কণ্ডেম কৰিছোঁ আৰু আমি কেইজনক এৰেষ্ট কৰিছে এইটো আমি পিছফুল ডেমনষ্ট্ৰেশ্যন কৰাৰ কাৰণে সেইটো সোনকালে এৰিব লাগে এইটো আৰু আমাৰ এগেইনষ্টত এইটো আমিতো ডেম'ক্ৰেটিক এজিটেশ্যন আমাৰ এগেইনষ্টত পুলিচ কেছ ল'ব নোৱাৰে যদি নাই মিছা কথা নক'ব এইটো